নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 5 ছেপ্টেম্বৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। বাঙালীসকলক লৈ মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী শৰ্মাই কৈছে অসমত থকা হিন্দু বাঙালীসকল ভাৰতীয় নাগৰিক। অসমত থকা হিন্দু বাঙালীসকলে 1971 চনৰ আগতে অসমলৈ আহিছে। অসমত থকা হিন্দু বাঙালীয়ে কাৰ অধীনত আবেদন নকৰে। পৰৱৰ্তী খবৰ, বাংলাদেশীক দেখা মাত্ৰকেই গুলিয়াই হত্যা কৰিব লাগে। অসমৰ ৰাইজ অসন্তুষ্ট। সংখ্যাৰ বলত চৰকাৰে জাতিটোৰ টেটু চেপা দিছে। হিন্দু হওক বা মুছলমান হওক, বিদেশীয়ে অসম এৰিবই লাগিব। এবাৰ সৰব হৈ পৰিছে উৎপল শৰ্মা। আন এটা খবৰ, হিন্দু বাংলাদেশী হওক, হিন্দু পাকিস্তানী হওক বা হিন্দু আমেৰিকান হওক, ভাৰতলৈ নাহি কলৈ যাব। এবাৰ এই মন্তব্য কৰিছে সাংসদ দিলীপ শইকীয়াই। দিলীপ শইকীয়াই কৈছে তিনিখন ৰাষ্ট্ৰ বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা নিৰ্যাতিত হৈ হিন্দুসকল যদি ভাৰতবৰ্ষত আহে তেনেহলে ভাৰতত নাগৰিকত্ব লাভ কৰিবই। পৰৱৰ্তী খবৰ, বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰিছে হীৰেন গোহাঁই। হীৰেন গোহাঁইয়ে কৈছে বিজেপিয়ে অসমৰ ভালৰ কাৰণে আগতেও কাম কৰা নাছিল, এতিয়াও কাম নকৰে। এতিয়া অসমীয়াৰ চকু মেল খোৱাৰ সময় আহি পৰিছে। যিসকলৰ চকু মেল নাখায় তেওঁলোক জন্মগত দালাল। তাত মোৰ কোনো সন্দেহ নাই বুলি মন্তব্য কৰিছে হীৰেন গোহাঁই। হীৰেন গোহাঁইয়ে লগতে কৈছে ফাঁকি মৰা আৰু নিজৰ বেয়া কাম লুকুৱাত উস্তাদ বিজেপি। অপাৰ ক্ষমতা হাতত লৈ যি ইচ্ছা তাকেই কৰিছে বিজেপি। আন এটা খবৰ, 10 বছৰলৈ কাৰ সময়সীমা বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ। কৃষকমুক্তি সংগ্ৰাম সমিতিৰ 3জনকৈ নেতাক আটক কৰিছে। আটক কৃষকমুক্তি সংগ্ৰাম সমিতিৰ কামৰূপ জিলা সমিতিৰ সভাপতি বিনোদ শৰ্মা, উপ সভাপতি ঋতুমণি আলী আৰু সাংগঠনিক সম্পাদক ৰাহুল চৌধুৰী। বাইহাটা চাৰিআলি আৰক্ষীয়ে তেওঁলোকক আটক কৰিছে। আটকাধীন প্ৰতিবাদকাৰী কেইগৰাকীক বৰ্তমানেও মুকলি কৰা নাই। পৰৱৰ্তী খবৰ, বিজেপিয়ে অসমীয়া জাতি নিঃশেষ কৰাৰ ষড়যন্ত্ৰত নামি পৰিছে। বিজেপিয়ে কাৰ জৰিয়তে অসমীয়া জাতি নিঃশেষ কৰাৰ অভিযানত নামিছে। 2024 চনৰ 31 ডিচেম্বৰলৈকে 6টা ধৰ্মৰ বিদেশীক ভাৰতবৰ্ষত নাগৰিকত্ব আবেদনৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অধিসূচনাৰ বিৰুদ্ধে সৰব হৈ কৃষক মুক্তিৰ সাংগঠনিক সম্পাদক আকাশ দলে এই মন্তব্য কৰিছে। আকাশ দলে কৈছে বিজেপিয়ে ভোটৰ স্বাৰ্থত বিদেশীৰ বোজা অসমত চাপি দিব বিচাৰিছে। অসমৰ মানুহ সচেতন নাগৰিক এতিয়াও চিন্তা কৰাৰ সময় আহি পৰিছে। এই বিজেপি চৰকাৰখন যদি থাকে তেনেহলে অসমখনক ধ্বংস কৰিব। আন এটা খবৰ, অসমক লৈ বিজেপিয়ে ভোট বেংকৰ ৰাজনীতি কৰিছে। বিদেশীক স্বদেশী কৰাৰ ষড়যন্ত্ৰৰে বিজেপিয়ে অসম বিৰোধী মনোভাৱ দেখুৱাইছে। বিজেপি চৰকাৰৰ কৰ্মকাণ্ডক লৈ বিদেশীক স্বদেশী কৰাৰ স্বাৰ্থক লৈ এবাৰ প্ৰশ্ন কৰিছে দেৱব্ৰত শইকীয়াই। দেৱব্ৰত শইকীয়াই কৈছে অসমক লৈ ভোট বেংকৰ ৰাজনীতি কৰিছে বিজেপি। আন এটা খবৰ, অসমক লৈ বিজেপিয়ে ভোট বেংকৰ ৰাজনীতি কৰিছে। বিদেশীক স্বদেশী কৰাৰ ষড়যন্ত্ৰৰে বিজেপিয়ে অসম বিৰোধী মনোভাৱ দেখুৱাইছে। বিজেপি চৰকাৰৰ কৰ্মকাণ্ডক লৈ বিদেশীক স্বদেশী কৰাৰ স্বাৰ্থক লৈ এবাৰ প্ৰশ্ন কৰিছে দেৱব্ৰত শইকীয়াই। দেৱব্ৰত শইকীয়াই কৈছে অসমক লৈ ভোট বেংকৰ ৰাজনীতি কৰিছে বিজেপি। আন এটা খবৰ, 53 বছৰৰ বিদেশীৰ বোজা অসমৰ ওপৰত চাপি দি দুৰ্ঘোৰ অন্যায় কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। অসমৰ মানুহক তেওঁলোকে দেশৰ নাগৰিক বুলি গণ্যই নকৰে, যাৰ বাবে অসমত বিদেশীৰ বোজা জাপি দিব বিচাৰিছে। কোনো কাৰণতে আমি থকালৈকে এই কাম হবলৈ নিদিওঁ বুলি মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈ। ক্ষমতাৰ বলত এই কাম কৰিছে বিজেপি চৰকাৰে, কিন্তু নিস্বাৰ্থভাৱে যেন কেন্দ্ৰীয় চৰকাৰৰ কথা মতে উঠা বহা কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। নিজৰ জাতিৰ স্বাৰ্থৰ কাৰণে একোৱেই যেন
ভবাৰ সময় নাই অসমৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ। আন এটা খবৰ, নেপালত নিষিদ্ধ ঘোষণা কৰা হৈছে ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছআপ, ইউটিউবকে ধৰি 26টাকৈ ছচিয়েল মিডিয়া প্লেটফৰ্ম। ব্ৰেকিং নিউজ, গৌৰৱ গগৈৰ বিৰুদ্ধে পুনৰবাৰ সৰব হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, যাৰ পৰিয়ালৰ তিনিজনেই বিদেশী। তেওঁ আমাক জ্ঞান দিয়ে। গৌৰৱ গগৈৰ বিৰুদ্ধে পুনৰবাৰ আক্ৰমণাত্মক ৰূপত মুখ্যমন্ত্ৰী। গৌৰৱ গগৈৰ কথা অলাগতিয়াল। হিমন্ত বিশ্ব শৰ্মাই ক্ষমা খুজিবলগীয়া কাম নকৰে। গৌৰৱ গগৈৰ বিৰুদ্ধে মহা বিস্ফোৰণ মুখ্যমন্ত্ৰী শৰ্মাৰ, যাৰ পৰিয়ালৰ তিনিজনেই বিদেশী। তেওঁ আমাক জ্ঞান দিয়ে। আমি বাংলাদেশীক বিদেশী বুলি কওঁ, ব্ৰিটিছ নাগৰিককো আমি বিদেশী বুলিয়ে কওঁ। যিয়ে কনকলতা বৰুৱাক হত্যা কৰিছিল, সেই স্থানৰ নাগৰিকত্ব লৈছে গৌৰৱ গগৈৰ পৰিয়ালে। গৌৰৱ গগৈৰ কিবা নৈতিকতা আছে নেকি বুলি প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই। যাৰ পৰিয়ালৰ পত্নী সন্তান সকলো বিদেশী, তেওঁ কেতিয়াবা ভাৰত এৰি গুচি যাব কোনেও গম নাপায়। গৌৰৱ গগৈয়ে সমালোচনাৰে থকা সৰকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, বিদেশী নাগৰিকক লৈ কেন্দ্ৰীয় চৰকাৰে লোৱা নতুন সিদ্ধান্তৰ ফলত অসম চুক্তি আৰু ইয়াৰ দ্বাৰা লাভ কৰা সুৰক্ষাৰ কোনো অৰ্থ নাথাকিব। এই চাৰ্কুলাৰক কাৰ দ্বিতীয় সংস্কৰণ বুলি ক'ব পাৰি। এই চাৰ্কুলাৰৰ যোগেদি চৰকাৰে অসমীয়াক লৈ হেতালি খেলিছে আৰু হিন্দু বঙালীক লৈ ভোটৰ ৰাজনীতি কৰিছে বিজেপি চৰকাৰে। কাৰ সময়সীমা বৃদ্ধি কৰাক লৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছ নেতৃত্বৰ সংবাদমেলতেই বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। বিজেপি চৰকাৰে কাৰ জৰিয়তে সমগ্ৰ অসমখনক শেষ কৰাৰ চেষ্টা কৰিছে বুলি মন্তব্য দেৱব্ৰত শইকীয়াৰ। চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে গৰজি উঠিছে কংগ্ৰেছ নেতা ৰিপুণ বৰা। যেতিয়া কা অহা নাছিল তেতিয়ালৈ ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা ব্যক্তিক বহিষ্কাৰ কৰা হৈছিল, কিন্তু ভাৰত চৰকাৰে জানি বুজিও তেনে নাগৰিকৰ বিৰুদ্ধে একো ব্যৱস্থা লোৱা নাছিল। কাৰ যোগেদি অবৈধ লোকক নাগৰিকত্ব দিলে ভাৰতীয় জনতা পাৰ্টীয়ে। অসমখন বিজেপিৰ বাবে চৰণীয়া পথাৰ ডাষ্টবিন নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছ দলে। অসমত পৰুৱা এটাও বাহিৰৰ পৰা আহিবলৈ নিদিও বুলি কৈ কিয় আনিলে বিদেশী বিজেপি চৰকাৰে? কাৰ সময়সীমা বৃদ্ধিক লৈ গৰজি উঠিল কংগ্ৰেছ নেতা ৰিপুণ বৰা। পৰৱৰ্তী খবৰ, কাৰ সময়সীমা বৃদ্ধিৰ পিছতেই চৰকাৰৰ বিৰুদ্ধে সৰব এজেৱাইচিপিৰ সভাপতি পলাশ চাংমাই ফেচবুকত এইদৰে পোষ্টত লিখে। অৱশেষত অসমৰ মুখ্যমন্ত্ৰীয়ে মানি ললে যে কা বিৰোধী গণ আন্দোলনৰ 5গৰাকী নিহত ব্যক্তি শ্বহীদ। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰথমৰে পৰা কা বাতিল আৰু কা আন্দোলনৰ শ্বহীদক সম্পূৰ্ণ মৰ্যাদা আৰু সন্মান প্ৰদান কৰিবলৈ দাবী জনাই আহিছিলো। যোৱা 30 আগষ্টত কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত কা বিৰোধী আন্দোলনৰ 5টাকৈ শ্বহীদৰ পৰিয়ালক পৰিষদে শ্বহীদ মৰ্যাদা দিয়াৰ লগতে তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল। তৰ্ক প্ৰতিযোগিতা হৈ যোৱাৰ দুদিন পাছতেই মুখ্যমন্ত্ৰীৰ এই ঘোষণা। মুখ্যমন্ত্ৰীলৈ পৰিষদৰ স্পষ্ট দাবী, কা বাতিল কৰক আৰু কেৱল ঘোষণাই নহয়, 5 শ্বহীদক সম্পূৰ্ণ মৰ্যাদা সন্মান প্ৰদান কৰাৰ লগতে পৰিয়ালকেইটাক সংস্থাপনৰ ব্যৱস্থা কৰক।